वेलकम बैक टू सागर डेका SD ब्लग्स। আজি মই এটা ৰেচিপি লৈ আহিছোঁ, নতুন ৰেচিপি গাহৰি মাংস আৰু মাটি দালি দেখাই আছোঁ বাৰু আপোনালোকক। এয়া চাওক, এইখিনি হৈছে গাহৰি মাংস, তাৰপিছতে ইয়া মাটি দালি, তাৰপিছতে আদা নহৰু পেষ্ট, তাৰপিছতে এইখিনি জিৰা জালুকৰ, তাৰপিছতে আকৌ এইখিনি গোটা নহৰু, তাৰপৰা আৰু এয়া জলকীয়া দেখাই আছোঁ বাৰু আপোনালোকক কেনেকৈনো মাটিমাহ দি পেলাই গাহৰি বনোৱা যায়। মই প্ৰথমে গাহৰি মাংসখিনি কুকাৰত দি দিছোঁ। কুকাৰত এটা চিটি মাৰি ল'ম, যিহেতু মই বইল নকৰাকৈ গাহৰি মাংস নবনাওঁ। বইল কৰি পানীটো পেলাই দিওঁ আৰু তাৰপিছত মাংস বনাওঁ। বইল কৰোঁতে কুকাৰত মই নিমখো দি দিওঁ, এনেকৈ অলপমান নিমখ, তাৰপিছতে হালধিও দি দিওঁ। যিহেতু বইল কৰিলে বগা ঢেলঢেলীয়া হৈ থাকে, এতিয়া হালধি দি দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ কালাৰটো আহি যাব ধুনীয়াকৈ। মাটি দালিখিনিও এনেকৈ, যিহেতু বেছি টাইম নহ'ল ভিজাই থোৱা, মাটি দালিখিনিও কুকাৰত চিটি মাৰি ল'ম। নাই কমেও 6টা বা 7টা চিটি মাৰিব লাগিব, তেতিয়াহে মাটি দালিখিনি সিজিব। মাটি দালিখিনিতো অলপমান নিমখ দিলোঁ আৰু এতিয়া দুফালে দুটা কুকাৰ বহাই দিলোঁ। এইটোত মাটি দালি আৰু এইটোত গাহৰিখিনি। এইখিনি মাটি দালি প্ৰায় 6-7টা হুইচেল দিম, তাৰপিছতে আকৌ গাহৰিখিনি জাষ্ট এটাহে হুইচেল দিম। এইখিনি নমাই থৈ দিম। মাটি দালি চিটি মাৰি আছে। এইখিনি প্ৰায় 7টা হুইচেল দিলোঁ। কেৰাহী গেছত উঠাই দিলোঁ, কেৰাহীটো গৰম হ'ল। এতিয়া অলপমান তেল দিলোঁ। তেলটো অলপ গৰম হওক। তেল গৰম হৈ গৈছে, তেজপাত দিলোঁ দুটামান, তাৰপিছতে পিঁয়াজ দিলোঁ আৰু কেইটামান নহৰু। আৰু এতিয়া ভালদৰে লৰাই অলপমান পিঁয়াজটো ভাজি, পিঁয়াজটো অলপমান কালাৰ আহিছে। এতিয়া আদা নহৰু আমি মিক্সিত পেষ্ট বনাই থৈ দিছিলোঁ, আদা নহৰু পেষ্ট এইখিনি দিলোঁ। আদা নহৰু পেষ্ট দি এতিয়া লৰাম। আমি বইল কৰি থৈ দিয়া মাংসখিনি দিম। এইখিনি বইল কৰি থৈছিলোঁ, এতিয়া এইখিনি মাংস দিম। মাংস দি আকৌ ভালদৰে লৰাম, মানে মাংসখিনি ফ্ৰাই কৰি ল'ম। এতিয়া নিমখ দিছোঁ, যিহেতু জিৰা জালুক আমি পিচি থৈছিলোঁ, জিৰা জালুক এইখিনিও দিম। দুটা জিৰা আৰু দুটা জালুক মিক্সিত পিচি লৈছিলোঁ। এতিয়া অলপমান ফ্লেমটো কমাই পেলাই ঢাকোন মাৰি দিম। মাংস ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া মাটি দালিখিনি দি দিম, বইল কৰি থৈ দিয়া মাটি দালিখিনি। সেইখিনি দি আকৌ ভালদৰে লৰাম। ইয়াত এতিয়া পানী দিম।
আৰু পানী দি ঢাকন মাৰি দিম। উতলা হওক, উতলাহি সিজিলে হৈ যাব আৰু। উতল আহিল, এতিয়া ইয়াতে দিম নহৰু। আমি থেতালি থৈছিলোঁ, নহৰু থেতালা দি দিম। তেতিয়া নহৰু ফ্লেভাৰটো আহিব। আৰু এইফালে আদা থেতালি থৈছিলোঁ, আদা। আৰু এতিয়া অলপমান উতল আহিলে হৈ যাব আৰু। এতিয়া ফাইনেলি হৈ গ'ল। এতিয়া জাষ্ট 1 মিনিটমান উতলা হওক। এয়া আমাৰ মাটিমাহ গাহৰি হৈ গ'ল। মাটিমাহ গাহৰি একদম ধুনীয়া।